আজিৰ ভিডিঅ'টো পাছবেলা আৰম্ভ কৰিছোঁ। পথাৰলৈ আহিছোঁ এয়া লখিমী আনিবলৈ বুলি। আমি গোটেইকেইটা দেউতা আগত গৈ আছে। পথাৰতে ধান মাৰিছে, আমি ৰুইছিলোঁ বোকা। এইখন আমাৰ পথাৰ, আমি ইয়াত বোকা ৰুইছিলোঁ। ইয়াৰ পৰা একদম তালৈকে সেয়া আমাৰ দেউতা গৈ আছে। আৰু এই দুইটা মোৰ ভাইটি কেমেৰাৰ আগত মানে একেবাৰে নাহে, দেখিলে এনেকুৱাকৈ মুখখন ঘূৰাই দিয়ে যেন দুইটা সন্ত্ৰাসবাদীয়ে মই ভিডিঅ' কৰি ক'ৰবাত দিম সেই। আৰু এই ধানখিনি দেখি সঁচাকৈ মনটো ভাল লাগি গৈছে, কিয়নো এইবাৰ ময়ো বোকা ৰুইছিলোঁ মাহঁতৰ লগত আহি পেলাই। আমি ইয়াত লখিমী আনি আহিলোঁ, মইতো ব্লগ বনাই আছোঁ। তাৰ পাছতে আবেলি আকৌ মোৰ টিউশ্যন আহিলে, টিউশ্যনো কৰিলোঁ। আৰু এতিয়া সন্ধিয়া মায়ে ধুনীয়াকৈ চাকি বন্তি লগাই লখিমীৰ আগত মাহ প্ৰসাদখিনিও আগবঢ়াই দিলে। আৰু খুৰী বৰমাহঁত আৰু আমাৰ ওচৰৰ গোটেই ভাইটি ভণ্টিকেইটা আহিলে, আমি গোটেইখিনিয়ে মিলি পেলাই প্ৰসাদ খালোঁ। এনেকৈ আমাৰ সন্ধিয়াটো আজি ধুনীয়াকৈ পাৰ